গাইজ কি খবৰ আপোনালোকৰ আজি ৰাতিপুৱা ভিডিঅ'টি আৰম্ভ কৰি দিছোঁ আৰু মোৰ নতুন এটি ভ্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চুলিত নাটানিবা বেবী চুলিত নাটানি নহয় মাৰ চুলি বেয়া হৈ যাব এজনী গুণগুণৰ লগত মই খেলি আছোঁ আৰু ভিডিঅ'টি আৰম্ভ কৰি দিছোঁ আৰু আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাক বহুত বহুত মৰম দিব ন তুমি চুলি মোৰ শেষ কৰিছে আৰু এজনী নাখায় চুলি নাখায় গুণগুণ গুণগুণ এজনী গুণগুণ হয়নে গুণগুণ লাইবা লাই দিছা নেকি সকলোকে কোৱা আমাৰ চেনেলটি সকলোৱে লাইক কৰি দিব সাবস্ক্ৰাইব কৰি দিব দেই এফালে মায়ে ব্ৰেকফাষ্টৰ কাৰণে পায়স বনাই আছে আৰু মই কেইটামান আটা মুঠি লৈছোঁ ৰুটিৰ কাৰণে আৰু এতিয়া ৰুটি বেলি মই এনেদৰে বনাই আছোঁ ৰিফাইন অইল লেটিয়াই আৰু এইফালে ৰঙালাও চব্জি আছিলে ৰবিবাৰ যিহেতু সময়ো পাইছোঁ আৰু এনেদৰে ৰুটি খাব লৈছোঁ সকলোৱে খালে আৰু মোৰ থালিখন এনেদৰে সজাই লৈছোঁ আৰু এতিয়া খাই লওঁ আন এটা বস্তু দেখুৱাওঁ বুলি ভাবিলোঁ এইডাল মই মিছ'ৰ পৰা কিটচেনৰ কাৰণে ষ্টেণ্ড লৈছিলোঁ ষ্টিলৰ ষ্টেণ্ডডাল বৰ ধুনীয়া মজবুত হয় আৰু বস্তু থ'বৰ কাৰণে ভাল আৰু এইকেইটা মই বটলো লৈছিলোঁ দুপৰীয়া এনেদৰে কঁঠাল খালোঁ বৰ ধুনীয়া মিঠা আছিলে আৰু এতিয়া গুণগুণৰ কাৰণে মই খিচিৰি বনাব লৈছোঁ খিচিৰিৰ কাৰণে মই জহা চাউল এচামুচ দালিয়া এচামুচ মচুৰ দাল আৰু মুগৰ দাল এচামুচ লৈছোঁ কেতিয়াবা বুটৰ দালিও ল'ব পাৰি আৰু এয়া ঘৰৰ ভাতকেৰেলা এফাল লৈছোঁ আৰু ধুনীয়াকৈ ধুই কাটি ল'লোঁ আৰু আলু এফাল লৈছোঁ সৰু আলুৰ এফাল আৰু এয়া মিহিকৈ দুফুটা নহৰু কাটিছোঁ আৰু পিঁয়াজ 4 এভাগ কাটি লৈছোঁ আৰু এয়া লৈছোঁ ঘি এতিয়া এইখিনি মই বনাওঁ গেছটো অন কৰি কুকাৰটো বহাই দিলোঁ কম বস্তু যিহেতু সৰু কুকাৰত বনাম আৰু কুকাৰটো গৰম হোৱাৰ লগে লগে মই এচামুচ সৰিয়হৰ তেল দিছোঁ ঘিত ভাজা নাই যিহেতু পিঁয়াজ দিম ঘিত আৰু পিঁয়াজ ভাজিলে উপকাৰ কৰে বুলি শুনিছোঁ সেইকাৰণে মই এচামুচ সৰিয়হৰ তেলত এনেদৰে মিহিকৈ কুটি লোৱা পিঁয়াজ আৰু নহৰুখিনি ভাজি ল'লোঁ তেল বহুত বেছি নিদিব সৰু চামুচৰ এচামুচ দিছোঁ এয়া দেখিছে গোটেই কুকাৰটো নাই এফালে ৰৈ আছেগৈ তেলখিনি আৰু এতিয়া এইখিনি অলপ সময় কম জুইত ভাজি থাকিম বহুত বেছি ব্ৰাউন হ'ব নালাগে পিঁয়াজৰ টেষ্টটো অকণমান থাকিব লাগিব বহুত বেছি ভজা গ'লে ইয়াৰ টেষ্টটো নাথাকেগৈ এতিয়া এইখিনি এনেদৰে ভাজি এটা বৰ ধুনীয়া চেণ্ট ওলায় এইবোৰ এনেদৰে বনালে বাচ্ছাবোৰে খাই ভাল পায় টেষ্টি হয় আৰু এতিয়া কাটি লোৱা ঘৰৰ পাচলি ভাতকেৰেলা আৰু যিকোনো পাচলি দিব পাৰে আপোনালোকে চাব যাতে ঘৰৰ হ'লে বেছি ভাল হয় কাৰণ আজিকালি বজাৰৰ বহুত সাৰ দিয়া পাচলিবোৰ সেইবোৰ বাচ্ছাক খোৱালে কিবা অপকাৰ কৰিবও পাৰে এনেদৰে মই ঘৰৰ পাচলি পালে দিওঁ আৰু এতিয়া দিম অকণমান হালধি আৰু দিব লাগিব নিমখ যিহেতু মই নিমখ নিদিয়াকৈ খুৱাইছিলোঁ কিন্তু তাই নাখালে দুদিন সেনেকৈ মই খুৱাইছিলোঁ কিন্তু নাখালে উলিয়াই দিছে এদিন চালোঁ মই নিমখ অকণমান দি বনাই কিন্তু তেনেকৈ তাই এটা সোৱাদ পালে তেতিয়াৰ পৰা মই উপায় নাই এবছৰ নোহোৱাকৈ মই নিমখটো দিবলৈ বাধ্য হ'লোঁ কাৰণ তাইতো খাব লাগিব নোখোৱাকৈ থাকিলে দিগদাৰ হৈ যায় আৰু প্ৰতিটো সাজত চেৰেলেক মানে হোমমেড চেৰেলেক দিলেও তাই নাখায় একেটা সোৱাদেই হৈ থাকে সেইকাৰণে আৰু এতিয়া সিহঁতৰ তাইৰ 8 মাহ সম্পূৰ্ণ হয় 9 মাহত ভৰি দিছে যেতিয়া তাইক খিচিৰি দিবই লাগিব আৰু এতিয়া মই আগতেই তিয়াই থৈ দিয়া এইখিনি চাউল দালিয়া এনেকৈ মই দি দিলোঁ মই চাউলখিনি কিন্তু 2 ঘণ্টা আগতে এনেদৰে তিয়াই থৈছোঁ দালিয়া চাউল এইবোৰ যেতিয়া সিজিব পানীত সিজিব তেতিয়া ইয়াৰ যিটো প্ৰ'টিন সেইটো ভালদৰে ওলাই আহিব আৰু এতিয়া এইখিনি গেছৰ ফ্লেমটো ল' কৰি লৈ এইখিনি ভাজি থাকিম বহুত বেছি সময় ভাজিব নালাগে বহুত বেছি সময় ভাজিলে চাউল দালিখিনি আকৌ টান হৈ যাব পাৰে সেইবাবে অলপ সময় ভাজি ইয়াতে গৰম পানী মিলাই দিম ঠাণ্ডাৰ দিন হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ শাক পাচলি ইয়াতে দিব পাৰিম বিশেষকৈ পালেং শাকটো বহুত বেছি ভাল গাজৰ মটৰ বিলাহী এইবোৰ দিব পাৰিম এতিয়া ওলোৱা গাজৰবিলাকটো সাৰ দি বনোৱা হ'ব সেইবাবে মই সেইবোৰ এতিয়া দিয়া নাই যিমান পাৰি ঘৰুৱা পাচলিৰে মই দিছোঁ
আৰু আপোনালোকে ইয়াতে কঁঠাল গুটিও এটামান এড কৰি দিব পাৰিব যদি থাকে। মোৰ তাত এতিয়া বৰ্তমান নাই যিহেতু মই এনেকৈ বনাইছোঁ। আৰু ইয়াতে গৰম পানী দি দিলোঁ এবাটি, যিটো বাতিত মই চাউল তিয়াইছিলোঁ। আৰু এইটো 10টামান হুইচেল দিয়াৰ পিছত এতিয়া এইখিনি ধুনীয়াকৈ সিজি গৈছে। আৰু এনেদৰে বিভিন্ন জুতিৰে বাচ্ছাক বনাই খোৱালে নিশ্চয় খাব। সিজোৱাটো খাব ভাল নাপায়, মই গুণগুণক সিজোৱা দি চাইছিলোঁ, নাখালে। এয়া চাওকচোন কি ধুনীয়াকৈ সিজি গৈছে। আৰু এনেদৰে অলপ জুলীয়া থাকিব লাগে, যিহেতু এইটো পিটিকি ল'ম, পিটিকিলে পিছত মানে কি বতাহ লাগি গোট মাৰি যায়। গোট মাৰিলে আকৌ পানী মিক্স কৰিব লাগে, পানী মিক্স কৰাৰ লগে লগে সোৱাদটো নোহোৱা হৈ যায়। সেইকাৰণে এনেদৰে অকণমান দালিৰ পানীৰ নিচিনা থাকিলে যেতিয়া পিটিকিম তেতিয়া এইটো ধুনীয়াকৈ জোখত ৰৈ যাব। আধা ৰৈ গ'ল, কাৰণ যিহেতু অকণমানো বনাব, বহুত কমকৈও বনাব নোৱাৰি, এটা জোখত বনাব লাগে, নহ'লে নিসিজিব। এতিয়া মই এটা সমান তলিৰ গিলাচ ভালদৰে পৰিষ্কাৰ কৰি ধুই লৈ এনেদৰে পিটিকি লৈছোঁ। মিক্সিত নামাৰোঁ কেতিয়াও, মিক্সিত মাৰিলে কি হয়, ইয়াৰ যিখিনি মানে ভিটামিন জাতীয় বস্তুখিনি হেনো নোহোৱা হৈ যায় বুলি মানে গম পাইছোঁ। সেইকাৰণে মই এনেদৰে গিলাচৰ তলিৰে পিটিকি লওঁ। অকণমান গোটা গোটা থাকিব লাগে, তেতিয়াহে সিহঁতৰ চোবোৱা অভ্যাসটো থাকিব বা গিলিব পিছলৈ পাৰিব। আৰু এয়া ঘৰৰে মধুৰি লাগিছে এতিয়া। আৰু এনেদৰে মিহিকৈ কাটি নিমখ অকণমান ছটিয়াই খাই খুব ভাল লাগে। এখেতে দিলে এনেদৰে মই খাই বহি আছোঁ, বহুত বেছি ভাল লাগে খাবলৈ।